हेलो एवरीवन मोर चेनेলৰ এটা নতুন ভিডিঅ'লৈ আপোনালোক সকলোকে পুনৰবাৰ স্বাগতম জনাইছো। আজি সন্ধিয়া চাহৰ লগত খাবলৈ পাস্তা বনাইছিলো আৰু ইফালে আকৌ ৰাতিৰ সাজত এয়া পাপাই মাছ বনালে আৰু এইটো ভিডিঅ' হৈছে পিছদিনাখনৰ ভিডিঅ' যেহেতু পিছদিনা দেওবাৰ আছিল আৰু এয়া আজি আমাৰ গোট বহিছে। এয়া গোটত প্ৰথমে খালো চাহ আৰু এতিয়া খালো লুচি আৰু মাংস। তাৰ পাছত ঘৰলৈ আহিলো, আহি আকৌ খুৰাৰ ছোৱালীজনীয়ে আকৌ আজি আম খাবলৈ মাতিলে যেহেতু দেওবাৰ তাইও ঘৰতে আছে আৰু আজি আমি গোটেইকেইজনীয়ে মিলি আম খালো আৰু দেওবাৰ যেহেতু অকণমান ওলাই যাম বুলি ভাবিলো যেহেতু আমাৰ নগাঁৱতে মেলা হৈ আছে হনুমান মেলা, ভাবিলো মেলাৰ পৰা এপাক আহোঁগে আৰু এয়া ভণ্টিকো লগত লৈ পেলাই আমি মেলা চাবলৈ আহিলো। আৰু মানে আজি ভাবিছিলো যে জলপৰি চাম বুলি, যেহেতু এইকেইদিন মানে ফটো ভিডিঅ' চবতে জলপৰিক দেখিয়ে আছিলো। তাৰপাছত ভাবিলোঁ আজি জলপৰি চাম, কিন্তু জলপৰি চোৱা নহ'ল, ইমানেই মানুহৰ ভিৰ। তাৰপিছত এয়া খালোঁ, খাই বৈ আৰু ঘৰলৈ আহিলোঁ।